দিনত খিচিৰি খালা আৰু মোক পানী দিয়া ভাত দিলা জীৱনটো খিচিৰি দৰে হৈ গৈছে সেইকাৰণে খিচিৰি খুৱাই দিছা এতিয়া ব্ৰইলাৰ চিকেন আছে ব্ৰইলাৰ চিকেন আৰু ইয়াত কি আছে মাছৰ তৰকাৰী মোক মাছৰ তৰকাৰী নিদিয়া মানে আমাৰ মায়ে আকৌ ধুনীয়া মাংস তৰকাৰী বহুত ধুনীয়াকৈ বনায় চিকেন বহুত ধুনীয়া বনায় তো ভাতকেইটা খোৱাৰ আগতে বাইকখন সোমোৱাই লওঁ কাৰণ বাইকখন বাহিৰতে আছে আৰু বাইকখন বাহিৰত থাকিলে মানে মায়ে আকৌ মোক গালি দি থাকিব আমাৰ মায়ে সদায় কয় মই বনোৱাবিলাক ভিডিঅ'ত দিব নোৱাৰা নেকি চবেই দি থাকে মইতো বনাই থাকোঁ ধুনীয়াকৈ মোক মোবাইলটো দিব নোৱাৰোঁ মায়ে মানে মোবাইল চলাব নাজানে বিশেষকৈ স্ক্ৰীন টাচ মোবাইল চলাব নোৱাৰে কিন্তু ভিডিঅ' বনাবলৈ মোক সদায় কৈ থাকে আপত্তি কৰি থাকে বনোৱাবোৰ দেখাবলৈ সেইটো কাৰণে আজি অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ মিনি ব্লগটোত আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু সকলোৱে ভাত সাজ খাওক ৰাতি ভাত সাজ ধুনীয়াকৈ সুন্দৰকৈ শুই থাকক আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ চিকেন ধুনীয়া বনাইছে